বনাইছে আজি কালাৰ দেখিতো গম পাইছে ধুনীয়াই হৈছে চাগে আৰু অকল মানে পটেটোৱে নহয় আৰু বহুত ক'ত পাই মানে অল ৰাউণ্ড हेलो फ्रेंड्स की खबर ভালে আছে নিশ্চয় সকলো ওয়েলকাম টু স্পেশাল ব্লগ এগেইন আজিৰ ব্লগটো বহুত বেছি স্পেশাল হয় কাৰণ আজি মই কাৰ ঘৰত আছো আপোনালোকক দেখাম এতিয়া গম পাব আজি এমাহ মানৰ পৰা খুব বেছি ভাইৰেল হৈ আছে কাপল আপোনালোকে দেখিছে ইতিমধ্যে সেই দম্পতীহাল বুলিয়ে কৈছো এয়া মানস আছে আপোনালোকৰ ভাইৰেল পটেটো ভাইৰেল আলুৰ মেইন মানুহজন আৰু আজি মানসহঁতৰ ঘৰত আছো আৰু এইপিনে কিটচেনত আছে দেই মানুহগৰাকী এইপিনে মনিষা আজি ৰাতিপুৱাৰ পৰা আহি ওলাইছো আৰু মনিষা ৰ'ব মনিষা কি কৰি আছে দেখাই দিওঁ এয়া অকল তাতে কাম নহয় ইয়াতো ৰাতিপুৱাৰ পৰা চলে না চ' আজি মই মনিষা আৰু মানসৰ ঘৰত আছো ৰাতিপুৱা 8টা বজাত এতিয়া 8:30 হ'ল তো মই 8টাতে আহিছো তাৰমানে ভাবি চাওক ইহঁতে কিমান ৰাতিপুৱাৰ পৰা কামবিলাক আৰম্ভ কৰে কেনেকুৱা হাঁহিয়ে থাকিবা নে অকল হাঁহিয়ে থাকে কিবা এটা কোৱা ৰাতিপুৱা উঠাৰ পৰা কাম আৰু এতিয়া ৰাতি নোপোৱালৈকে কাম কৰিব লাগিব ৰাতি নোহোৱালে কাম একদম এতিয়া আজি মই আপোনালোকক গোটেই প্ৰচেছটো দেখাম ইহঁতে কেনেকৈ কৰে আৰম্ভণি মই ক'লোৱে 8টা 8:30 পৰা আৰম্ভ হয় কেনেকৈ কৰে কি কৰে তাৰপিছত কেনেকৈ আপোনালোকে সেই ইভিনিং বা আবেলি বা ৰাতিহে খায় কিন্তু ৰাতিপুৱাৰ পৰা প্ৰক্ৰিয়াটো চলে হয়নে তো আজি আমি গোটেই প্ৰক্ৰিয়াটো দেখাম এতিয়া মানস যাব আলু আনিব কিন্তু আলু আনাৰ আগত কেনেকৈ আৰম্ভ হয় প্ৰক্ৰিয়াটো সেইটো অকণমান কৈ দিয়া ৰাইজৰ কাৰণে এতিয়া যাম আলু বিচাৰিবলৈ আলু আপোনাৰ এটা সাইজৰ লাগেতো তো আলুখিনি সাইজৰ বাছি এতিয়া আলুখিনি লৈ মেলি আপোনাৰ আনি মেলি আকৌ ধুব লাগিব দুবাৰ ভালকৈ ধুই মেলি আকৌ ৰ'দত শুকুৱাব লাগিব মানে এনেকুৱা নহয় ন এটা জেগাৰ পৰাই নানা ইহঁতে বহুত কষ্ট কৰে মই যিমানটো জানিছো ইহঁতৰ পৰা অফ কেমেৰা বেলেগ জেগাত বাছি আনে আলুবিলাক হয়নে বেলেগ দোকানত নাই কমেও আমাৰ 5-6খনমান দোকানৰ পৰা অনা যায় আৰু কাৰণ এখন দোকানতে ভাল চাইজৰ একে আলু নাপায় সেইটো কাৰণে বহুত সময় আৰু কষ্ট হয় হয়নে তো বোলা এতিয়া আলু আনিব যাম তো আলু আনিব যাম তাৰ আগত আৰু এজনক দেখাওঁ আপোনালোকক এই ল'ৰাজন চিনি পাইছেনে যদি দিঘলৈপুখুৰী গৈছে মানসহঁতৰ কাষত চাহ খাইছে এই ল'ৰাজনক চিনি পাইছে এয়া আইটি চাইৱালা আইটি হয় ন তোমালোকৰ মোৰ নামটো ইব্ৰাজ হয় আৰু ইব্ৰাজক বহুত আগতে মই লগ পাইছোঁ আচলতে চাহৰ ষ্টলখন বেলেগত দিয়েহি আগৰ পৰাই মই খাইছোঁ ক'ৰবাত আৰু এতিয়া মানসহঁতৰ কাষতে তাৰ ষ্টলখন আৰু আজি পটেটো আৰু চাইৱালাক আমি একেলগে পাইছোঁ ৰাতিপুৱাৰ পৰা আমি একেলগে আজি আড্ডা মাৰিছোঁ তো তাৰ লগতো আগৰ পৰা মোৰ চিনাকি আৰু খুব ধুনীয়া চাহ বনায় তাৰ তাতো আহিব আপোনালোকে যিসকলে মানসহঁতৰ তাত আহে কাষতে থাকে একেবাৰে চাহ একাপ খাই যাব নিশ্চয় আহিব আমি চেষ্টা কৰিম ভাল চাহ একাপ খুৱাবলৈ আপোনালোকক আজি মানস আৰু মনিষাৰ কাহিনী স্পাইৰেল পটেটো নামৰ সেই ষ্টলখন দীঘলীপুখুৰীৰ পাৰত আজি অত দিনৰ পৰা কিমান মানুহৰ যে ভিৰ কিমান মানুহৰ লাইন আৰু গধূলি পুৰা ট্ৰাফিক জাম গম পায় আৰু কিমান বেছি পপুলাৰ ফেমাছ হৈছে আৰু তাৰে আঁৰত কিমান কষ্ট লুকাই থাকে তাকে দেখাবলৈ আজি চেষ্টা কৰিছোঁ তো ইয়াতে এনেকৈ প্ৰথমে বাচিব একে চাইজ মিলিব লাগে আপোনালোকে যে খায় যে যাতে ভাল চাইজৰ হয় চবেই একে টাইপ পায় হয়নে মানস এটা চাইজৰ পুৰা এটা চাইজ আৰু ইমানখিনি আলু আছে ইয়াৰ পৰা কিন্তু বেছি নোলায় আকৌ খুব বেছি ইয়াৰ পৰা 3 কেজি বা 3.5 কেজিয়ে ওলাব ইয়াৰ পৰা এখন দোকানৰ পৰা ন মানে কেতিয়াবা ওলাই যায় কিন্তু যদি বস্তা এটা বাকা যায় তেতিয়া ধৰি লোৱা কেতিয়াবা হাইষ্ট 6 কেজি 7 কেজিলৈকে ওলায় আৰু এটা বস্তাৰ পৰা সেইটো কাৰণে বেলেগ দোকান বাছি লয় আৰু এনেকৈ বেলেগ দোকানৰ পৰা ল'ব লাগে আৰু হাইলি এডুকেটেড শিক্ষিত এইসকল যুৱক যুৱতীয়ে চাকৰিৰ পিছত নদৌৰি নিবনুৱা সমস্যা নিজেই দূৰ কৰাৰ যে চেষ্টা কৰিছে ফুটপাথত হ'লেও ৰাস্তাৰ কাষত হ'লেও এটা সৰুকৈ হ'লেও ষ্টল লগাই কিবা এটা কৰাটো বহুত ডাঙৰ কথা নহয় জানো তো সেইপিনে আলু আছে আৰু এইটো হৈছে জেগাটো খুব ধুনীয়াকৈ প্ৰথমে মানসে ইয়াতে শাৰী ল'ব ন মানস প্ৰথম শাৰী ল'ব ধূলি বালিখিনি গুচাই ল'ব তাৰপিছত আকৌ এবাৰ মুচিব আৰু তাৰপিছত বাকী কামখিনি আৰম্ভ হ'ব
এইখিনি ধুবা নেকি এতিয়া আলুখিনি এইটো এবাৰ ইয়াত ধোৱাৰ পিছত আৰু এটা বাল্টিঙত ধোৱাম মানে এইটো ধুব আৰু এইটো ধোৱাৰ পিছত আৰু এটা বাল্টিঙত ধুব মানে এনেকৈ বাল্টিঙত মানে এইটো এটা হেৰি হয় যে এটা বাল্টি দুবাৰকৈ ধুব এক বাল্টি দুবাৰকৈ তো এতিয়া দেখিছে আপোনালোকে বৰ ধুনীয়াকৈ এনেকৈ ইমান মানে কম পৰ্চন লৈ কিনে আলুৰ ধুই আছে মানে বেছি পৰ্চন একেলগে দিলে ক'ৰবাত লেতেৰা থাকি যাব পাৰে ধূলি থাকিব পাৰে ন ধূলি এটাকে আলুখিনি ধুব লাগে আৰু এটাকে ধুব লাগে তাকো মানে এটা বাল্টিত এইখিনি লৈ কিনে দুবাৰ তিনিবাৰ ধুব এইটো তাৰপিছত বাকীখিনি আকৌ দুবাৰ তিনিবাৰ এইকাৰণে মানে বহুত টাইম লাগে এইকাৰণে ৰাতিপুৱা 8টাৰ পৰা কাম কৰিব লাগে ন একদম 3টা বজালৈকে আলু ধুওঁতে মানে এই আলু শুকাওঁতে আলু ধুওঁতে 12টা এটা তাৰপিছত আলু শুকাব 3টা মানলৈকে তাৰপিছত এনেকৈ চলি থাকিব আৰু মানস মনিষাই হওক বা লগত থকা আৰু যে দেখিলে সেইজন ভাইটিয়ে হওক বা দীঘলীপুখুৰীত আৰু বহু শিক্ষিত যুৱক যুৱতীয়ে ষ্টল দিছে তেওঁলোকেই হওক সকলোৰে লগত কথা পাতি গম পাইছিলোঁ যে সকলোৰে ঘৰত মাক দেউতাকে কোনোবাই বিজনেছ কৰে কোনোবাই চাকৰি কৰে কিন্তু মাক দেউতাকৰ ওপৰতো নিৰ্ভৰ নাথাকি নিজে নিবনুৱা সমস্যা দূৰ কৰি কিবা এটা কৰিবলৈ ওলাই অহা সৰুৰ পৰা আৰম্ভ কৰি সেইটো কিন্তু বহুত ডাঙৰ কথা যিয়ে মোক নিজকো বহুত ইনস্পায়াৰ কৰিলে একদম আলুৰ প্ৰচেছটো আপোনালোকে দেখি আছে আৰু ইয়াৰ পিছত আলুখিনি এতিয়া শুকাব ন আলুখিনি শুকাব আৰু শুকোৱাৰ পিছত এবাৰ তোমালোকে মুচা আলুখিনি মানে শুকোৱাৰ পিছত গোটেইখিনি মেলি দিয়া হ'ল শুকোৱাৰ পিছত শুকান কাপোৰেৰে মুচিব তেওঁলোকে তাৰে পিছত ভৰোৱা মেলোৱা আৰু কেনেকৈ যায় কেনেকৈ দোকান খোলে সেইবোৰ আজি চব দেখিব চাই থাকক আপোনালোকে দেখিছে অকল মানে স্পাইৰেল পটেটো আলুৰ ডিছটো বনোৱাই নহয় আৰু বহুত টেলেণ্ট আছে মই মানসৰ এটা টেলেণ্ট দেখাই আছোঁ আপোনালোকক এয়া চাওক টেলেণ্ট মানসৰ এইবোৰ চব মানসে আঁকিছে এয়া বৰষা বাক আঁকিছে আৰু নিজ হাতেৰে পেনেৰে আঁকিছে অকল পেনেৰে চাওক কেনেকুৱা ধুনীয়া এইটো দীপলিনা তাৰপিছত এইটো জুবিন দা ন চাওক এনেকৈ ধৰাচোন এনেকৈ লাগিছে চাওক পুৰা জুবিন দা চাওক এইটো জুবিন দা বেলেগ ধুনীয়া আঁকা কিন্তু তুমি বা এইবোৰ কেতিয়াৰ পৰা কৰি আছা বিকাশদাৰ গাড়ীখন বিকাশৰ গাড়ীখন কেতিয়া আঁকিছা ডেটটো লিখি থোৱা আছে এইবিলাক ডেট লেখা আছে সব এইয়া 21/5/2022 আঁকিছা আৰু এইখনটো 7/12/2020 আঁকিছিলে বা তুমি আগৰ পৰা এইবোৰ কৰা মানে লগতে আৰ্ট কৰা মানে মাক আঁকিছা বা চাওক কিমান ধুনীয়া ক্লিয়াৰিটি কিমান ধুনীয়া স্মুথ আঁকিছে কেনেকুৱা টেলেণ্টেড মানে কষ্টটো কৰে আৰু আল্টিমেট টেলেণ্টেড বা ঢেৰ আছে দেই এতিয়া কোনোবাই বিচাৰিলে তুমি প্ৰফেচনেলি কৰিবা নেকি আৰ্টটো কৰোঁ কিন্তু আৰ্টটো অলপ টাইম লাগে ন মানে কৰা যায় মোক তেনেকৈ বহুতে কণ্টেক্ট কৰে মই পৰ্ট্ৰেইট বনাই দিয়া আৰু মানসক কণ্টেক্ট কৰিব আলুৰ লগতে মানসক অকল আলুৰ কাৰণে নহয় এয়া পৰ্ট্ৰেইট কৰাৰ কাৰণে কণ্টেক্ট কৰিব পাৰে ৰাবানীকো আঁকিছা বা অমৰ জৱান এইবাৰ মোক আঁকিবা নাই ধুনীয়াকৈ আঁকিবা এখন দেই দেখো চাওক আৰু চিৰিয়াছলি আপোনালোকে কণ্টেক্ট কৰিব তাক পৰ্ট্ৰেইট লাগিলে ইনষ্টাগ্ৰামত তাৰ নম্বৰ দিয়া আছে কণ্টেক্ট কৰিব এতিয়া আমি ভাত খাম দেই ৰাইজ আমাৰ মনিষাই বনাইছে আজি কালাৰ দেখিতো গম পাইছে ধুনীয়াই হৈছে চাগে আৰু অকল মানে পটেটোৱে নহয় আৰু বহুত বনাব জানে মনিষাই তুমিতো খাই থাকা চাগে ভাল বনাই নে নাই ভাল বনাই এয়া চাওক ইয়াৰো মই জোকাই আছিলো দেই তাইক এইটো ৰাইজৰ কাৰণে এক্সক্লুচিভ মনিষাই সমানে ঘৰৰ কামো কৰে ঘৰ মুচিছে চাওক বাপৰে বাপ ছোৱালীজনী ইমান এনাৰ্জি ক'ত পোৱা তুমি ক'ত পোৱা ইমান এনাৰ্জি অলৰাউণ্ডাৰ কি হয় তাই অলৰাউণ্ডাৰ হয় ইও কম নহয় দেই কিন্তু তো এতিয়া আমি নেক্সট প্ৰচেছ কি আছে আলুখিনি বান্ধা আৰু তাৰপিছত লৈ যোৱা ন
একদম আপোনালোকে প্ৰচেছখিনি দেখি আছে। এতিয়া আলু বান্ধিব, মনিষাই ঘৰো মুচিলে, চব কৰিলে, আমি ভাতো খালোঁ। আৰু এতিয়া আমি ওলাই যোৱাৰ আগত অকণমান ঘৰুৱা কথা। শহুৰৰ ঘৰত কোন কোন আছে? নাই, প্ৰথম তোমাৰ ঘৰত তাৰপিছত শহুৰৰ। আমাৰ ঘৰত মা, পাপা, বা এজনী, ভণ্টি এজনী, ভাইটি আৰু মই। আৰু তুমি? এতিয়া নাই বাৰু মই। এতিয়া তুমি ইয়াতে। আৰু শহুৰৰ ঘৰত? তেওঁলোকৰ মা, দেউতা, ভাইটি এজন আছে আৰু মানস আৰু মই। ভাইটিজন আমাৰ বেক চাইডে ইয়াতে আছে, কাষত দেখাম বাৰু আপোনালোকক। কিন্তু তাৰে আগত মনিষাৰ পৰা দুটামান কথা, মানে মানুহে গম নাপায় ন এনেকৈ। তো শাহু শহুৰৰ লগত কেনেকুৱা সম্পৰ্ক, খবৰ লোৱা লৈ হৈ থাকে? বহুত ভাল, বহুত ভাল। তেওঁলোকৰ মানে বহুত ভাল, তেওঁলোক বহুত ছাপৰ্টিভ হয়। মানে আমি দোকানত ওলাই যোৱাৰ পৰা আহি ৰুম নোপোৱালৈকে ফোন কৰি সুধি থাকিব, আহি পালানে, আহিলানে। আজি তেতিয়াও ফোন কৰিছে ন? এবাৰ ফোন কৰি এতিয়ালৈকে বহুত কেইবাৰ কৰিলে, কি কৰিছা, ভাত খালা, কি কৰিছা, সুমন আহিলে বা মানে ভাইটি আহিলে নাই, চব মানে সুধি থাকিব। তাই কৈ আছিলে মোক অফ কেমেৰা, ৰাতি বোলে 1-2 বজাতো ফোন কৰিছে এইকেইদিন, হোৱা নাই বোলে তেওঁ বোলে, আহি পালানে নাই তোমালোকে, হয়নে? মায়ে এতিয়াও ফোন কৰি থাকে, মানে ৰাতি 12-2 যেতিয়ালৈকে মানে ঘৰ নাপাওঁ বুলি কওঁ ন, তেতিয়ালৈকে ফোন কৰি থাকিব। ক'ব লাগিব যে ঘৰ পালোঁ, নালে আহি পালোঁ, আমি ৰুম পাই গ'লোঁ, তেতিয়া হৈ গ'ল আৰু তাৰপাছত আৰু নকৰে। আৰু বহুতে ভাবিব পাৰে ন কেনেকুৱা, আমি অলৰেডি কৈছোঁৱেই যে এডুকেশ্যন লিখাপৰাত থকাৰ পিছত চাকৰিৰ পিছত দৌৰে মানুহে, কিন্তু মানে এনেধৰণে ফুটপাথতে হওক সৰুৰ পৰা আৰম্ভ কৰি দিয়াটো ডাঙৰ কথা। আৰু এই ক্ষেত্ৰত শাহু শহুৰসকলে বহুত ছাপোৰ্ট কৰে তোমালোকক। তো লাকি, সঁচাকৈ লাকি দেই মই। আৰু এইফালে আছে ভাইটি। তোমাক বোলে দেখা নাই বোলে বহুতে, মানে মনিষা কৈছে কেমেৰাত কমকে ওলোৱা, বেছিকে ওলোৱা ন, গায়ব হৈ যোৱা। নামটো কোৱা। নমস্কাৰ, মোৰ নাম কিশোৰ কুমাৰ চুতীয়া। কিশোৰ কুমাৰ চুতীয়া। আৰু তুমি এনে কি কৰি আছা? মই ইয়াতে আৰ্য বিদ্যাপীঠ কলেজত পঢ়ি আছোঁ, BA কৰি আছোঁ। আৰ্য বিদ্যাপীঠত দাদাবোৰ লগতে থাকা? ইয়াতে থাকোঁ। কেনেকুৱা এইকেইদিন তুমি বহিছা নাই দোকানত? এইকেইদিন নাই বহা, নাই বহা। অকণমান ঘূৰিবলৈ গৈছিলোঁ। ফুৰিছে এইবিলাক হাঁহি, ইমান কিয় হাঁহিছা তুমি? গাৰ্লফ্ৰেণ্ডৰ লগত গৈছে নেকি? ইমান হাঁহি ওলাইছে। হা কি বেলেগ কথাত আহিছে? কিবা কাহিনী আছে তোমাৰ? আৰু কিবা কাহিনী আছে? বৌৱে জোকাইছে তোমাক। যিয়ে নহওক ভাল লাগিছে। আৰু তুমিও মানে সেইদিনা মই দেখিছিলো নে ক'ৰবাত, তুমিও পুৰা আলু কাটি আছা, মাজে মাজে হৈ যায়। মাজে মাজে হেৰি কৰোঁ, মানে বস্তুখিনি যিটো চচ মেয়নিজ মছলা চছলাটো বাই দিয়ে, আৰু চচ মেয়নিজ বাই দিয়ে, বৌৱে দিয়ে, বা আহি যায়, মানে মনিষা বা কৈ থকা হয়, আগৰ পৰা মানে বাবা কৈ থকা আছিলে, মানে বৌৱে দিয়ে, তাহাত ওপৰত চচ মেয়নিজ এইবিলাক দিব লগা হয়, সেইবিলাক কাম কৰা হয়। বা পুৰা ফেমিলি লাগি গৈছে একদম। গেছৰ টেবলেট, ডাঙৰ ঘটনা হৈছে মনিষা। আমি একাউণ্টটো নেদেখাও বাৰু। এইটো কোনোবাই বনাইছে। দীঘলী পুখুৰীত আলু ভাজা খোৱাই মই মানুহৰ গেছ কৰিলো। তো আপোনালোকে আগৰ প্ৰচেছখিনি দেখিছিলে আলুৰ, আৰু এতিয়া চাওক শুকোৱাৰ পিছত এনেধৰণে শুকোৱাৰ পিছত ভৰাইছে। প্ৰথম ৰাখিছে, ৰাখি উঠি এনেধৰণে মুচিছে, এটা আকৌ মুচি মেলি বস্তাত ভৰাইছে। এইটো এতিয়া দোকানলৈ যাব। মানে এইখিনি হ'ল শুকোৱা, ইয়াৰ পৰা উলিয়াইছে, তাত শুকাই উঠি উলিয়াই আকৌ তাতে মুচিছে, এবাৰ মুচিহে ভৰাইছে। মানে এয়া আকৌ ষ্ট্ৰাগল আৰম্ভ আছিল। মানস মনিষা পুৰা একদম চাওক লগে ভাগে। আৰু আজি আমি চব দোকান কৰিম। তো আপোনালোকে দেখিলে ইতিমধ্যে কেনেকৈ কি হয় গোটেইখিনি। আৰু এতিয়া আমি গৈ আছোঁ, চব দোকান খুলিব, কিন্তু বাকীখিনি আপোনালোকে দেখিব নেক্সট পাৰ্টত। দোকানখন কেনেকৈ খোলে, কিমান টাইম লাগে, কি হয় আৰম্ভণিৰ পৰা, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈছে ইতিমধ্যে, আৰু দীঘল হ'লে বৰ পাই যাব আপোনালোকে।
চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব বাই বাই